বন্ধুসকল, বিফলতাক ইন্ধনলৈ ৰূপান্তৰিত কৰক। বিফলতাৰ অৰ্থ হ'ল আপুনি আপোনাৰ গন্তব্যস্থান নহয়, ভুল পথহে বাছি লৈছিল। আপুনি কেতিয়াবা ভাবিছেনে যে যেতিয়া এজন বিজ্ঞানীয়ে লেবত পৰীক্ষা এটা কৰি বিফল হয়, তেতিয়া তেওঁ হতাশ হৈ বহি নাথাকে। তেওঁ তথ্যসমূহ লক্ষ্য কৰে, তেওঁলোকে পদ্ধতিটোৱে কাম কৰা নাই সেই কথা গুৰুত্ব দিয়ে। গতিকে আমি নিজৰ জীৱনত কিয় বিজ্ঞানী হ'ব নোৱাৰোঁ, নহয়নে? বন্ধুসকল, যেতিয়া আপুনি বিফল হয় তেতিয়া লিখি থওক কি ভুল হ'ল আৰু আপুনি কি শিকিলে। এই লিখিত তথ্যই আপোনাৰ পৰৱৰ্তী পৰিকল্পনাক ইন্ধন যোগাব। বিফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল ইগ'। বিফল হ'লে আমি আনক বা ভাগ্যক দোষ দিওঁ। যেতিয়ালৈকে আপুনি দুখৰ খেল খেলিব তেতিয়ালৈকে আপুনি ইন্ধন নাপাব। ভুল স্বীকাৰ কৰিলে ইন্ধন লাভ হয়। যেতিয়া আপুনি স্বীকাৰ কৰে যে ভুলটো আপোনাৰ আছিল, তেতিয়া আপুনি আপোনাৰ শক্তি পুনৰ লাভ কৰে। যদি ভুলটো আপোনাৰ হয় তেন্তে সেইটো শুধৰোৱাৰ ক্ষমতাও আপোনাৰ আছে। ডাঙৰ বিফলতাৰ পিছত মানুহ ভয় খাই স্থবিৰ হৈ পৰে। ইন্ধনৰ অৰ্থ হৈছে পৰৱৰ্তী পদক্ষেপ। যদি আপুনি 10 বাৰ চেষ্টা কৰি 10 বাৰ বিফল হয়, তেন্তে আপুনি 10টা পথ বিচাৰি পাইছে। এতিয়া আপোনাৰ হাতত কেৱল সেইবোৰ পথহে বাকী আছে যিবোৰ কাম কৰিব। যেতিয়া আপুনি হাৰ মানিবলৈ মন যায়, তেতিয়া সেই হতাশাক লৈ নিজৰ লক্ষ্যত দুগুণ কঠোৰ পৰিশ্ৰম কৰক। বিফলতাক ভয় নকৰিব, কাৰণ বিফলতাৰ পৰা ওলাই অহা ব্যক্তিজন আগৰজনতকৈ 10 গুণ শক্তিশালী। বিফলতাই আপোনাক ধ্বংস নকৰে, বিফলতাই আপোনাক পৰিশোধন কৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।